ওয়েলকাম জনাইছোঁ অজয় চেনেল ইউটিউব ভিডিঅ'লৈ অল মাই ডিয়াৰ ফ্ৰেণ্ডসকলক। আজি আপোনালোকক এজন ভাইটি আছে, ভাইটি তেখেতে আজি বোলে আজি হাতী দুখাব আমাৰ অজয় চেনেল ইউটিউব ভিডিঅ'। হাতী দুখাব নেকি আজি? ওচৰতে আছে, এক মিটাৰ ডিষ্টেঞ্চ থাকিব লাগিব দেই। ওচৰতে হাতী আছে ন? হাতীটো দেখা পাম নে নাপাম? দেখা কি হয়, যদি ওলাইছে দেখা পাম। হাতী আজি দুখাব এই ভাইটিয়ে। আজি হাতী দুখাব পাৰিব নে নোৱাৰিব? হাতী যদি ওলাইছে দেখা পাম। আচ্ছা, আজিও আজি আজি অজয় চেনেল ইউটিউবৰ দৰ্শকসকলেও আজি জংঘলীয়া হাতী দুখাবলৈ চেষ্টা নিশ্চয় আশা এটা আছে নেকি? যদি ওলাই তো দুখাব পাৰিম দেচোন, তেতিয়া ওলাইছিলে। আচ্ছা, আকৌ এবাৰ যাই চাওঁ ওলাক। আজি ওলাইছে এই হয় জংঘলী পাকা ৰাস্তা হয়, এই পাকা ৰাস্তা আমাৰ গাঁওখনৰ ওচৰতে হয়। আৰু এই পাকা ৰাস্তা আমাৰ শাল গছ আছে, এইবিলাক আমি ৰাইজ আৰু যুৱ সংঘই আমি সংৰক্ষিত কৰিছোঁ। শাল গছ প্ৰায় 30+ হেক্টৰ আমি মাটি সংৰক্ষণ কৰিছোঁ। গছ গছনি ইয়াত বিভিন্ন মূল্যৱান শাল, চেগুন, গামৰি ইত্যাদি গছ গছনিবিলাক আছে। আৰু আজি ই আমাৰ সংৰক্ষিত বনাঞ্চলত গাঁৱৰ নিচেই ওচৰত বনৰীয়া হাতী ওলাইছে বোলে। এই হাতী আপোনালোকক দেখাব বিচাৰিছোঁ, জংঘলীয়া হাতী। বাস্তৱত আজি অজয় চেনেল ইউটিউবৰ ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাই থাকক, ক'তো দেখিছে মই জুম কৰি দিছোঁ অকণমান, চাই ল'ব। ভালত কোৱা আমাৰ এই কেমেৰা পাৰ্চন আছে। অ'কে, এয়া এই মই দেখাবলৈ চেষ্টা কৰিছোঁ। হালা নকৰবে, এইয়া জংঘলীয়া হাতী হয়। আপোনালোকক আজি দেখাব চেষ্টা কৰিছোঁ। মই অলপ আগবাঢ়ি দিছোঁ। তামাম হাতাহাতি